আমি সৎসঙ্গ শ্রী শ্রী আচার্যদেবর আশীর্বাদ আর পরম পূজ্যপাদ গোবিন্দ দাদার ঐশী প্রেরণাত আমি এই কোকরাঝার টাউনৰ গ্ৰীণফিল্ডত কোকরাঝার জিলা ভিত্তিক আমার 28টা কেন্দ্র মন্দির আছে। সকলে মিলি আমি এই শ্রী শ্রী ঠাকুর অনুকূল চন্দ্ৰৰ 137তম জন্ম দিবস পালন কৰিবলৈ ইয়াত একদিনীয়া আমার প্রোগ্রাম 8 ডিসেম্বর দেওবাৰ দিনা ৰাতিপুৱা 4টাৰ পৰা আমার প্রোগ্রাম আরম্ভ হব। সন্ধিয়া বিশেষ প্রোগ্রাম আছে রাতি 10টালৈকে থাকিব এই প্রোগ্রাম। তাতে ৰাতিপুৱা আমি প্ৰাৰ্থনা কৰিম সকলে মিলি, তাৰপিছত তাতে ফ্ৰী মেডিকেল কেম্পৰ ব্যৱস্থা থাকিব। এই প্রোগ্রামত গোটেই বিটিএডিৰ লগতে ধুবুৰী, ওয়েস্ট বেংগল, কোচবিহাৰৰ লগতে আলিপুৰ, বাৰবিছা সকলো ঠাইৰ আমাৰ ভক্তবিকাশ আহিব। তাতে আমি 50,000 মানুহৰ সমাগম হ'ব বুলি আমি ধাৰণা কৰিবলৈ ব্যৱস্থা সকলোৰ কাৰণে ভাণ্ডাৰা প্ৰসাদৰ ব্যৱস্থা আমি ৰাখিছো। তাতে বিশেষভাৱে আকৰ্ষণ এটা আমাৰ আলহী টিম এটা আহিব দেওঘৰৰ পৰা। আমাৰ যে বৰ্তমান সমাজত যি যুৱ প্ৰজন্ম বেলেগ ফালে টাৰ্ণ আপ হৈ আছে, ড্ৰাগছৰ ফালে বা গাঞ্জা, মদ, জুয়া, এইটোত নগৈ আমার পরম পূজ্যপাদ গোবিন্দ দাদাই চেষ্টা এটা আমাক নতুন ধরনে কৰিব বিচাৰিছে যে আমি সৎসংগৰ মাধ্যমেদি আচার্যদেৱে ইচ্ছা প্রকট কৰিছে যে নতুন প্রজন্মক কেনেকে আমি আবদ্ধ কৰিব পাৰো, নিজৰ জীবন সফল কৰিব। এই কারণে নতুন প্রজন্মক উদ্দেশ্য কৰি এটা হোয়াইট ব্যান্ড সৎসংগৰ আছে। এই হোয়াইট ব্যান্ড দেওঘৰৰ পৰা আহিব। সন্ধিয়া 6:30টাত ইহঁতে প্রোগ্রাম পারফরমেন্স দিব রাতি 9:30লৈকে। এই অনুষ্ঠানৰ যোগেদি আমি সমাজক এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে আমাৰ ভিতৰত যে বৰ্তমান যেটো সমাজত যে বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মৰ যুদ্ধ সদৃশ পৰিৱেশ, আমাৰ ঠাকুৰে কৈছে বাচা বাৰাৰ মৰ্ম যাহা ধৰ্ম বলে জানিস তাহা। এই যে বাৰ্তাটো যে আমি এই সৎসঙ্গীবিলাক আমাৰ ইয়াত কোনো বড়ো, কোনো বঙালী, কোনো অসমীয়া, কোন হিন্দীভাষী আমাৰ ইয়াত নাই, সবে মানুহ। ঠাকুৰ কৈছে যিমান পাৰে মানুহ ধৰ, আমি মানুহ লৈ একেলগে মিলি যাতে সবে বসবাস কৰিব পাৰো, জীৱন বৃদ্ধি কৰিব পাৰো, এইটো আশা ৰাখিয়ে আমি সমাজক মেছেজ দিব বিচাৰিছো। সবে আহক, সমূহ ৰাইজ আপোনালোকৰ মিডিয়াৰ যোগেদি আমি সকলো ৰাইজক অনুৰোধ কৰিছো যে আমি সবে যাতে এই উৎসৱত আহি আমি একত্ৰিতভাৱে এই উৎসৱ পালন কৰো আৰু সমাজক এটা মেছেজ দিও যে আমি সবে ভাই ভাই, আমাৰ আৰু একোই নাই, সব আমি মিলি এই পৃথিৱীত থাকিব লাগে, সবে আনন্দ কৰিম, এইটোই উদ্দেশ্য। প্ৰিপাৰেশ্যন মোটামুটি আমাৰ 80% কমপ্লিটেই হ'ল। অহা দুদিন আৰু আছে, দুদিনত আমি আৰু সাজাই ল'ম বুলি আশা কৰিছো। হৈ যাব আমাৰ 7 তাৰিখে আমাৰ ৰাতিপুৱা 12টা মাজত আমাৰ কমপ্লিট হ'ব বুলি আশা কৰো। सासेल' धोरोमाबो मोनसेल' आरो धोरोमा बेनो जेराव थांनाय दं, जेराव बारायनाय दं, जेराव अनलायनाय दं, बेसो धोरोम। बासा बारार मर्मजा थिगै जानिस धर्मदा ठाकुरा बेखौनो बुंदों। माब्लानिफ्राय खुंजागोन बे हाबाफारिया? बे हाबाफारिया फैगौ 9 डिसेम्बरनिफ्राय खुंनाय जागोन। ओमफ्राय बेवहाय गोबां माहारिनि आरो गोबां जों जायखौ धोरोम होनो आरोखि, गोबां धोरोमनि मानसिफ्रानो बाहाय बाहागो लागोन। आरो बाहाय जोंहा मोनसे प्रग्राम दं सत्संग सन्मिलन होननाय, आरो बे सन्मिलना सानसे जागोन, सानसे थारला जागोन। आरो बाहायनो जोंनि माखासे सान्थौफोरखौ बाहाय फोरमायनाय जागोन। सोरबाफोर आलासिफोर बाहागो लागोन नामा? बाहाय आलासिफोर जोंहा सेलिब्रिटि बेबायदि बाहागो लानाय गैया। देवघरनिफ्राय मोनसे टिम फैगोन, बे व्हाइट बेन्ड होननाय, बे व्हाइट बेन्डखौ बै लांदां स्टेजाव बेखौ 6टानिफ्राय 9:30 गेजेरसिम खालामनाय जागोन। आरो बे मोनसे जोंनि स्पेशल हाबाफारि। 8 तारिखनिफ्राय खै तारिखसिम जागोन? 8 तारिख सानसेल' जागोन। 8 तारिख फुंनिफ्राय 8 तारिखनि मोनानि 10टायावनो बे प्रग्रामा जोबगोन। सानसेल' हाबाफारि। साबैसे थान्दैफोर ओरैनो बाहागो लागोन? बाहाय जोंना थान्दै थानाय नङा, गोबां मानसिफ्रानो फैगोन, गोबां मानसिफ्रानो खोनासंगोन, गोबां मानसिफ्रानो बाहाय गावजों गाव सिनायथिलायनाय जागोन। बेल' प्रग्राम।